Hi guys, welcome to Rima's Garden. আজি মই লেচেৰাৰ এটি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লেচেৰাটো সাধাৰণতে আমি ভাজি খাওঁ আৰু বহুতে জানে জনাবোৰৰ কাৰণে মই মানে জনাবোৰেটো জানে নজনাখিনিৰ কাৰণে মানে ট্ৰাই নকৰাখিনিৰ কাৰণে মই ভিডিঅ'টো দিলোঁ। তো যিখিনিয়ে বনোৱা নাই এতিয়ালৈকে তো বনাই চাওঁ আৰু এতিয়া বলক ষ্টাৰ্ট কৰি দিওঁ। গাইজ মই লৈছোঁ লেচেৰা যিখিনি মই সৰু সৰুকৈ কাটি লওঁ আৰু এটা গাজৰ লৈছোঁ। গাজৰ বেছিকৈও দিব পাৰি, গাজৰ আজি নাই তেনেকৈ সেইকাৰণে এটা আছিল এটা ইউজ কৰিম। আৰু এয়া মই মগজ পিচি লৈছোঁ, পূৰা পেষ্ট বনাই লৈছোঁ। আৰু এয়া পাঁচফোৰণ আৰু এয়া পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ। তো বলক ষ্টাৰ্ট কৰি দিওঁ। গাইজ মই লেচেৰাখিনি কাটি ল'লোঁ, লগতে গাজৰখিনি কাটি ল'লোঁ। এইটো ৰেচিপিত গাজৰটো দিলে ভাল লাগে, সেইটো কাৰণে মই গাজৰ ইউজ কৰোঁ। আৰু এয়া মই অকণমান কেঁচা জলকীয়া কাটি লৈছোঁ, যিটো প্ৰথমতে ক'ব মোৰ ৰৈ গৈছিল। আৰু এয়া পিঁয়াজ কাটি লৈছোঁ, পাঁচফোৰণ আৰু এয়া মগজ। আৰু এতিয়া মই ষ্টাৰ্ট কৰি দিম। এয়া মই পেন গৰম কৰি লৈছোঁ, কিন্তু আজি মই ইয়াত এইটো ৰেচিপিত মই সৰিয়হৰ তেল ইউজ নকৰোঁ, মই ৰিফাইন অইল ইউজ কৰোঁ। ৰিফাইন অইল দি লৈছোঁ। অকণমান এইটো ৰেচিপিত তেলটো বেছি হ'লে খাই ভাল লাগে, এনেই তেল বেছি খোৱা বেয়া, কিন্তু কেতিয়াবা টেষ্টৰ কাৰণে দিব লগা হয়। এইটো অকণমান মই বেছিকৈ দিছোঁ আৰু এয়া পাঁচফোৰণটো ফুটাই দিম। এইটো ৰেচিপিত অকণমান পাঁচফোৰণটো বেছিকৈ লাগে, আমি এনেই কমকৈ পাঁচফোৰণ দিওঁ, কিন্তু এইটো ৰেচিপিত অকণমান বেছি পাঁচফোৰণ দিলে খাই ভাল লাগে আৰু একদম পুৰা দৈ যাব দিব লাগে পাঁচফোৰণটো। পাঁচফোৰণটো পুৰা দৈ গ'লে স্মেলটো ধুনীয়া হয় আৰু এইটো ৰেচিপিৰ মেইন টেষ্টটো এই পাঁচফোৰণৰ পৰা আহে, যিহেতু বেলেগ একো মছলা ইউজ নকৰোঁ। এয়া পাঁচফোৰণখিনি পুৰা ক'লা পৰি গৈছে আৰু এতিয়া মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজখিনি গোল গোলকৈ কাটিলে ভাল, ইয়াত মই সেইকাৰণে গোল গোলকৈ ইউজ কৰিছোঁ। ৰঙচুৱা হোৱালৈকে অলপ টাইম ভাজি থাকিম। এয়া পিঁয়াজখিনি অকণমান কোনোবাখিনি ৰঙচুৱা হৈছে আৰু কোনোবাখিনি অকণমান ভজা ভালকৈ যোৱা নাই, কিন্তু মই যদিও কৈছোঁ ৰঙচুৱা হোৱালৈকে ভাজিম, এইটো ৰেচিপিত বহুত বেছি ভাজিব নালাগে। এতিয়া মই লেচেৰাখিনি আৰু গাজৰখিনি দি দিম। মই আগতেও কৈছোঁ মোৰ ৰেচিপিবোৰত মই জলকীয়া যদি কেঁচা জলকীয়া ইউজ কৰোঁ তেতিয়াহ'লে মই অকণমান দেৰিকৈ দিওঁ জলকীয়াখিনি, আৰু জলকীয়াখিনি স্মেলটোৰ কাৰণে মই দেৰিকৈ দিওঁ। এয়া মই গোটেইখিনি দি দিলোঁ। জলকীয়া দুপিচমান গ'লেই বাৰু। আচলতে ৰন্ধা বঢ়া ভিডিঅ'বোৰ বনালে বেলেগ এজনে হেল্প কৰিলে ভাল হয়। আজি সেই একেই প্ৰব্লেম, কোনো নাই ঘৰত। আৰু মই নিমখ দি দিলোঁ, সোৱাদ অনুযায়ী নিমখ, এয়া হালধি দিলোঁ আৰু এতিয়া লৰাই দিম। মই নিজে নিজে ভিডিঅ' বনাই আছোঁ কাৰণে জলকীয়া পিচটো গ'ল একো নাই বাৰু, তথাপি টেষ্টটোৰ কাৰণে মই পিছত দিম বাকীখিনি। এনেকৈ অকণমান টাইম ফ্ৰাই হৈ থাকক। ফ্লেমটো বঢ়াই দিছোঁ মই। এয়া অকণমান টাইম ভাজিলোঁ, কিন্তু বহুত বেছি ভজা যাব নালাগে। এতিয়া মই মগজখিনি দি দিম আৰু লগতে কেঁচা জলকীয়াখিনিও দি দিলোঁ। তাৰপিছত এতিয়া লৰাই মেলি পানী দি দিম। সেয়ে গ'ল, আৰু একো কৰিবই নালাগে। এইটো একদম চিম্পল। যদিও চিম্পল মই শ্বেয়াৰ কৰিলোঁ, কাৰণ মন গ'ল শ্বেয়াৰ কৰিব। কেতিয়াবা কি হয় কিবা কিবি বনাওঁ, কিন্তু ভিডিঅ' বনাবৰ কাৰণে টাইম নহয়। আজি অকণমান টাইম পাইছোঁ, সেইটো কাৰণে বনালোঁ। আৰু এতিয়া ভজা জোখৈ থাকিব নালাগে, এতিয়া মই পানীয়ে ঢালি দিম। মই এইখিনি বইল হোৱাৰ জোখাৰে পানী দিলোঁ আৰু এতিয়া ঢাকনিখন লগাই পেলাই অলপ টাইম থৈ দিম, যেতিয়ালৈকে গ্ৰেভি নহয় আৰু যেতিয়ালৈকে গোটেইখিনি নিসিজে। এয়া মই ঢাকনি দি পেলাই অলপ টাইম ৰাখি দিছোঁ। কিমান টাইমত মাজে মাজে লৰাই থাকিম, তাৰপিছত গম পাম সিজিলে। গাইজ, চব্জিখিনি হয় মানে মই আপোনালোকক মোৰ
কিটচেনৰ প্লাণ্টকেইটা আকৌ শ্বেয়াৰ কৰোঁ। মই মাজে মাজে চেঞ্জ কৰি থাকোঁ। আগতে আপোনালোকক দেখুৱাইছোঁ মই প্লাণ্টছ কি ৰাখিছিলোঁ, এতিয়া আজি আৰু দেখুৱাই আছোঁ। চাওক, ৰ'ব মই ভালকৈ দেখুৱাই দিম ৰ'ব। এয়া চাওক স্নেক প্লাণ্টটো মই আগতে দেখুৱাইছোঁ, যিটো নেকি যেনেকৈ ৰাখিলেও বেয়া নহয়। আৰু এইটো চিংগনিয়াম, আৰু এইটো মাৰ্বল মানি প্লাণ্ট, আৰু পথছ এইজোপাটো দেখুৱাইছোৱে। মই আপোনালোকক নেক্সট ভিডিঅ'ত মোৰ এই মানি প্লাণ্টজোপাৰ কেয়াৰৰ ওপৰত ভিডিঅ' বনাম, তেতিয়া আপোনালোকক দেখুৱাম এইজোপাৰ ওপৰত মই কেনেকৈ কাম কৰোঁ। তো চাই থাকক ভিডিঅ'টো। গাইজ, মাজতে চাওঁ এয়া উতলি আছে, মই লৰাই দিছোঁ। আৰু মই ইয়াত আৰু এটা টেষ্টটো বঢ়াবৰ কাৰণে চবচে ইম্পৰ্টেণ্ট ইয়াত হ'ল কি, বাটাৰ ইউজ কৰিব লাগে। আজি মোৰ বাটাৰ নাই, বাটাৰ নহ'লেও খাব পাৰি, কিন্তু বাটাৰ দি লাষ্টত যদি অকণমান বাটাৰ এড কৰি দিওঁ খুব টেষ্টি হয়। আপোনালোকে যদি ৰেচিপিটো বনাব খোজে ভালকৈ, তেতিয়াহ'লে বাটাৰ ইউজ কৰক, তেতিয়া বেছি টেষ্টি হয়। আজি মই উইদাউট বাটাৰী ৰেচিপিটো বনাইছোঁ, সেইটো কাৰণত মই তথাপিও শ্বেয়াৰ কৰিলোঁ। বাটাৰ নহ'লেও খাব পাৰি। অকণমান উতলি লওক, গ্ৰেভি টাইপৰ হৈ লওক। লেচেৰা সিজোতে বহুত বেছি টাইম নালাগে, কিন্তু ভালকৈ বস্তুটো জালটো লাগি লওক। গাইজ, এয়া চাওক গ্ৰেভি হৈছে আৰু নমাব পৰা হৈ গৈছে। এতিয়া নমাই দিম। এয়া মই নমাই দিলোঁ, খাব পৰা হৈ গৈছে। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰক। আৰু গাইজ, হৈ গ'ল ৰেচিপিটো। আপোনালোকে ট্ৰাই কৰি চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মই সদায় কৈ আহিছোঁ, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানতেই, বাই বাই।